মই দাদাৰ লগত চিনেমাখন কৰিব পালোঁ, মই বহুত লাকি। মই ভগৱানৰ লগত চিনেমাখন কৰিব পাইছোঁ, কিন্তু দাদা আজি মোৰ মাজত নাই, ফিজিকেলি নাই। সেইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। দাদাক সদায় আমি জীয়াই ৰাখিব লাগিব। সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ চিন্স 10 to 12 years, যিমান দূৰ মই জানো। তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত, আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ, তাত মোৰ কোনো ধৰণৰ আচলতে ডিনায়েল নাই। তেখেত সঁচাকৈয়ে এজন অভদ্ৰ মানুহ, কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, দেপ্লিনা বা লগত সাymkanu মহন্তৰ কি সম্পৰ্ক আছে আপোনালোকে ভিডিঅ'ত দেখিছা আৰু এতিয়া চাই ল'ব। সকলোৱে দেখি পোৱা নাই চাগে। এই ভিডিঅ'ত দেখা পাব দেপ্লিনা বা আৰু সাymkanu মহন্তৰ লগত সম্পৰ্ক কি আছে। সকলোৱে কৈছে যে দেপ্লিনা বায়ে সাymkanu মহন্তৰ ঘৰলৈ গৈছিলে আৰু গৈ কি কাম কৰিছিলে। এতিয়া আপোনালোকে চাই ল'ব আৰু কমেণ্ট লিখিব নাপাহৰিব। চাই ল'ব। আৰু চিষ্টাৰে ৰৈ বিনালে মুভিত কি ৰোলছ কৰিছিলে বা জুবিন দাই কি এক্টিং কৰিছিলে, এতিয়া কান্দি এই মাত্ৰ আপোনালোকে দেখিব এজন চিষ্টাৰে কান্দি ভিডিঅ'ত বা নিউজ চেনেলত কৈ দিলে। তোমালোকে চাই ল, আপোনালোকে জনাই দিয়ক যে জুবিন দাৰ ন্যায় আমি সোনকালে পাব লাগিবনে নাই। সোনকালে পাবই লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামটো কৰিবই লাগিব। যদি অসমৰ আমাৰ যদি মামাই এইটো কাম কৰিব নোৱাৰে, আমি 100% কথা কৈছোঁ, ৰাইজক এৰি দিয়ক। এইটো দায়িত্ব, কামটো ৰাইজে কৰিব। যদি চৰকাৰে কৰিব নোৱাৰিবই চাগে, কিয়নো এনেকুৱা এটা জুবিনদাৰ মৃত্যুৰ পিছতো পলিটিক্সৰ কথা, ৰাজনীতিৰ কথা কিয় আহি আছে। জুবিনদাৰ লগতো এনেকুৱা এটা কথা আহিব নালাগিছিল নহয়। জুবিনদাৰ ৰাজনীতি কেতিয়াও ভাল পোৱা নাছিল, তথাপিও যে জুবিনদাৰ আত্মা শান্তি নাপাব যে এনেকুৱা এটা অসম চৰকাৰে বা মামাই আৰু এনেকুৱা আছে নহয়, কংগ্ৰেছৰ এনেকুৱা দল আছে, সেইবিলাক কি কৰি আছে, ৰাজনীতিকৰ কথা আহি আছে। এইবিলাক ভাল নহ'ব। সোনকালে ন্যায় দিয়ক, জুবিনদাৰ আত্মাটো শান্তি কৰক, তাৰপিছত ৰাজনীতিকৰ কথা পাতি থাকিব। ঠিক আছে, এতিয়া চাই ল'ব আপোনালোকে দেপ্লিনা বা কি ক'লে আৰু এজন চিষ্টাৰে কান্দি এই ভিডিঅ'ত নিউজত কি ক'লে সকলোৱে চাই ল'ব। মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ। যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো 100% শ্বেয়াৰ কৰি দিব দেই। চাই ল'ব আগতে। থাকিব আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক তেনেকৈ যে তেওঁলোকে মাৰি পেলালে, টোটেলি ফৰ নেগলিজেঞ্চ, সেইটো মই কেনেকৈ মানে ভাবি নাপালোঁ। দাদাই সকলোকে ইমান মৰম কৰি ৰাখিছিলে, আজি দাদাৰ লগত এনেকুৱা এটা ঘটনা কেনেকৈ হ'ব পালে। দাদাক এজনেও মানে অকণমান কেয়াৰ দিব নোৱাৰিলেনে, অকণমান বুজাব নোৱাৰিলেনে, যে আমিতো ভিডিঅ'কেইটা দেখিছোঁৱে আৰু নাজানো কিমান ভিডিঅ' ক্লিপছ আছে। মই এটাই কথা ক'ম যে দাদাই ন্যায় পাওক, যিমান শীঘ্ৰে হওক, আৰু কালপ্ৰিটসমূহক ছিভিয়াৰলি পানিছ কৰক। চিনেমাখনৰ এটা দৃশ্য জুবিনদা বিহীনভাৱে কেইদিনমান পূৰ্বে হৈ গৈছে, কি দৃশ্য আছিলে সেইটোৰ বিষয়ে অকণমান জনাবা নেকি? ৰিচেণ্টলি ৰাইজে গম পাইছে মোৰ মন গীতটি ৰৈ বিনালে ৰিলিজ হৈছে। চ' দাদাৰ বহুত এটা ড্ৰিম প্ৰজেক্ট, এইটো বহুত ডাঙৰ সপোন আছিলে দাদাৰ ৰৈ বিনালেখনক লৈ। আমি যেতিয়া শ্বুট কৰোঁ তেতিয়া মানে কয় আৰু তহঁতে চাবি না, এইখন চিনেমা বহুত ভাল হ'ব, বহুত সপোন আছিলে দাদা। চ' মই বহুত একচুৱেলি লাকি যে মোক দাদাই এইখিনি অপৰচুনিটি দিলে। মই দাদাৰ লগত চিনেমাখন কৰিব পালোঁ, মই বহুত লাকি। মই ভগৱানৰ লগত চিনেমাখন কৰিব পাইছোঁ, কিন্তু দাদা আজি মোৰ মাজত নাই, ফিজিকেলি নাই। সেইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। দাদাক সদায় আমি জীয়াই ৰাখিব লাগিব। কেতিয়া লগ পোৱা হৈছিলে, প্ৰথম জাৰ্ণিটো কেনেকুৱা আছিলে? প্ৰথম জাৰ্ণি মই সৰুৰ পৰা লগ পাইছিলোঁ, ক্লাছ 8-9 মানৰ পৰা লগ পাইছিলোঁ। তেতিয়া দাদাই জানে যে মই খুব মানে এগৰাকী ইণ্ট্ৰভাৰ্ট, কথা বেছি নকওঁ বা কৈ ভাল নাপাওঁ, কথা কম কওঁ আৰু জানিছিলে আৰু। দাদাই মানে মৌ বুলি মাতিছিলে তেনেকৈ। আৰু প্ৰথমতে মই দাদাৰ লগত এটা গীত গাইছিলোঁ, লাহৰী বুলি গীত এটা আছিলে। তাৰপাছত দাদাই যেতিয়া গীতটো দেখিলে তেতিয়া কৈছিলে আৰু যে তই ভাল গীত গাৱ আৰু তোৰচোন এক্টিঙো ভাল। তেতিয়া দাদাই মোক
ঘপককৈ কৈ দিলে নহয় তই মোৰ লগত এটা গানত থাকিব লাগিব দেই মনৰে কইনা গানটো তাৰ পাছত মই কৰিবলৈ সক্ষম হ'লোঁ 2021ত মনৰে কইনাটো তাৰপিছত দাদাই কৰিলোঁ মোৰ বাবে তেতিয়াও মই বিশ্বাস কৰা নাছিলোঁ যে মই দাদাৰ লগত কাম কৰিছোঁ কাৰণ দাদাৰ লগত কাম কৰাটো দাদাৰ পৰা আমি বহুত কিবা কিবি শিকিবলৈ পাওঁ আৰু দাদাই যিসমূহ নৱপ্ৰজন্মৰ যিসমূহ শিল্পী আছে তেওঁলোকৰ বাবে এখন প্লেটফৰ্ম দাদাই আগুৱাই দিয়ে সদায় সাহস দিয়ে যে তহঁতে পাৰিবি চ' সেই বস্তুবোৰ মানে দাদা যেনেকুৱা আছিলে সেনেকুৱা কোৱালিটি আৰু কাৰো হ'ব নোৱাৰে মই ভাবোঁ আৰু দাদাৰ মনটোৰ নিচিনা ভাল মন তেনেকুৱা মানুহ হ'ব নোৱাৰে সেইটোৱে মানে যিমানে দাদাৰ কথা ক'ম শেষ হৈ নাহিব তাৰপাছত মনৰি কইনাটো কৰাৰ পাছত দাদাই মোক এদিন ক'লে যে তই কিন্তু মোৰ ৰৈ বিনালেখনত থাকিব লাগিব দেই মোক কৈছিলে আৰু সেইটো টাইমত শ্বুটিঙতে কৈছিলে যে এখন মোৰ বহুত বছৰৰ পৰিকল্পনা মোৰ সপোনৰ এখন চিনেমা কিন্তু 2007তে মই ভাবি থৈছিলোঁ মানে 2021লৈকে এইটো 12 ইয়াৰ্ছৰ চিনেমা এখন আছিলে এতিয়াতো বহুত 19 ইয়াৰ্ছ হৈ গ'ল মানে ভাবিব পাৰে ন আমি বুজি পাওঁ যে দাদাৰ কিমান আৱেগ কিমান সপোন জড়িত হৈ আছে এইখন চিনেমাৰ লগত দাদাই এনি টাইম ৰৈ বিনালেই কৈ আছিলে মানে শ্বুটিঙৰ আগতো মোক দাদাই কৈছিলে যে তই ভালকৈ কৰিব লাগিব দেই আৰু আই এম ব্লেছড কাৰণ দাদাই শ্বুটিং শেষ হোৱাৰ পাছত ৰৈ বিনালে মোক কৈছিলে তই কিন্তু খুব ভাল কাম কৰিছ বহুত ধুনীয়া কৰিছ তই ৰাইজে ভাল পাব চাবি আৰু তোক দেখিলে ৰাইজে কান্দিব কিন্তু আজি আমি চাগে ৰৈ বিনালে চাই দাদাক দেখি আমি কান্দিম চ' আৰু কিমান শ্বুটিং আছিল কিমান সময় শ্বুটিং আমাৰ 2025ত ষ্টাৰ্ট হৈছিলে জানুৱাৰী মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত খতম হৈ গৈছিলে আমাৰ শ্বুটিঙৰ সকলো কাম সম্পূৰ্ণ হৈ গৈছিলে কিবা কথা বতৰা হৈছিল নে জুবিনদাৰ সৈতে যিহেতু ডেফিনেটলি দাদাই সৰু এজন স্পট বয়ৰ পৰা আৰম্ভ কৰি একেবাৰে ছিনিয়ৰ আৰ্টিষ্টলৈ সকলোৰে ইমান কেয়াৰ লৈছিলে সকলোকে সুধিছিলে কি খবৰ ভাত খালি নেকি মানে বহুত কনচাৰ্ণ আছিলে বহুত কেয়াৰিং আছিলে চ' দাদাই সকলোকে মৰমত ৰাখিছিলে কেতিয়াবা ভাবিছিলানে জুবিন গাৰ্গৰ সৈতে কাম কৰিম সৰুৰ পৰাই কিবা ইচ্ছা আছিল নেকি মইতো সপোনতো ভবা নাছিলোঁ যে দাদাই মোক ইমান ডাঙৰ এটা প্ৰজেক্টৰ মই যে এটা পাৰ্ট হ'ব পাৰিম মই কেতিয়াও ভবা নাছিলোঁ মোক যেতিয়া দাদাই ক'লে মনৰে কইনা কৰিব লাগিব মই তেতিয়াই আচৰিত দাদাই ডেফিনেটলি কিবা এটা দেখিছে মোৰ অভিনয় ভাল পাইছে বা কিবা এটা কোৱালিটি দেখিছে এইকাৰণে দাদাই এইটো অপৰচুনিটি দিছিলে বা ক'লে মই যেতিয়া দাদাৰ লগত কাম কৰি আছিলোঁ দাদাক মই তেতিয়াও কৈছিলোঁ দাদা আপুনি আমাৰ বাবে ভগৱান আপুনি যিখিনি ভাবিছে মোৰ কাৰণে মই বহুত ধন্য আশীৰ্বাদ কৰিব দাদা সদায় যাতে আগুৱাই যাব পাৰোঁ দাদাই কৈছিলে তোৰ লগত সদায় আছোঁ মই সদায় থাকিম আৰু তই আগুৱাই যাব পাৰিবি এইবোৰ কথা মোৰ মনত পৰে এতিয়াও ৰৈ বিনালে এজন অন্ধ এগৰাকী অভিনেতা মুখ্য চৰিত্ৰত তুমি মুখ্য অভিনেত্ৰী কেনেকৈ জুবিন দাক ওচৰত তুমি অন্ধ দেখিছিলা তেতিয়া লৈ আহিছিলা গানটোত গীতটোত দেখাই পাইছোঁ একচুৱেলি ইতিমধ্যে সকলোৱে গম পাইছে দাদাৰ কেৰেক্টাৰটোৰ নাম হ'ল ৰাহুল চিনেমাখনৰ আৰু ৰাহুল কেৰেক্টাৰটোৰ নাম দাদাৰ চিনেমাখনত চ' হ'লে দাদাই যিটো লেন্স ব্যৱহাৰ কৰিছিলে সেইটো লেন্সত জাষ্ট 5%হে ভিজিবিলিটি থাকে মানে কেৱল 5%হে দাদাই দেখা পাব তাৰপাছত তেনেকৈ মানে দাদাই শ্বুটিং কৰিলে আমাৰ ৰাজেশ ভূঞা ছাৰ যি মানে পৰিচালক আমাৰ ছাৰে খুব ধুনীয়াকৈ দাদাক বুজাই দিয়ে কিবা থাকিলে আৰু দাদাই মানে চব চাইছে দেই লাইটৰ পৰা আৰম্ভ কৰি কেনেকৈ কোন এংগলৰ পৰা কেমেৰাটো ল'লে ভাল হ'ব বা কোনটো কেনেকৈ ডাইলগছ ক'লে ভাল হ'ব সাগৰতে আৰম্ভ চিনেমাখন আৰু সাগৰতে শেষ তেনেকুৱা আৰু দাদাৰ বহুত আৱেগ জড়িত হৈ আছে এইখন চিনেমাত আৰু মই বহুত শিকিব পাৰিছোঁ মই বহুত সৌভাগ্য আছে নেকি কিবা এই শ্বুটিঙৰ সময়ছোৱাত দাদাই মানে বহুত ইনচিডেণ্টছ আছে এতিয়া কি ক'ম আজিতো এইটো কিমান সুখৰ মুহূৰ্ত এটা মইতো কেতিয়াও ভবা নাছিলোঁ মই বুলি নহয় আমি কোনেও ভবা নাছিলোঁ যে দাদা অবিহনে আমি ৰৈ বিনালে গীতসমূহ বা ৰৈ বিনালেখন আমি দাদাৰ অবিহনে এনেকৈ চাব লাগিব কিমান এটা ভাল লগা দিন আছিলে আমাৰ বাবে আমি ৰৈ আছিলোঁ সকলোৱে কিন্তু চাওকচোন আজি দাদা নাই মানে এনেকুৱা লাগিছে চব থাকিও যেন আজি কোনো নাই দাদা ৰৈ থকা চব আধৰুৱা দাদা অবিহনে চব আধৰুৱা
ইনচিডেণ্টছ বহুত আছিলে কাৰণ দাদাই যিহেতুকে লেন্সখন পিন্ধিছিলে তেনেকুৱা বহুত ছিটুৱেশ্যনছ আহিছিলে য'ত দাদাৰ মানে অসুবিধা হৈছিলে বাট বাৰ বাৰ কৈছিলে নাই মোৰ অসুবিধা হ'লেও মোৰ অনুৰাগীবোৰৰ বাবে মোৰ ৰাইজৰ বাবে মই কৰিবই লাগিব মই যদি এখন ফেক লেন্স পিন্ধোঁ মই গম নাপাম নহয় সেইটো আৰু মোৰ হয়তো ভাল নহ'বও পাৰে হয় সেইকাৰণে মই ৰিয়েল এক্সপিৰিয়েঞ্চেই কৰিব লাগিব মই সেইটো লেন্সে লগাম চাবিচোন ৰাইজে ভাল পাব দাদা বহুত আশাবাদী আছিলে তোমাৰ অসুবিধা হৈছিল নে অন্ধ মানুহ এগৰাকীক এজনক লৈ ফুৰাটো মোৰ অসুবিধা হৈছিলে কাৰণ মই দাদাক দেখিছিলোঁ দাদাই কি ধৰণৰ মানে ষ্ট্ৰাগল কৰিছে দাদাটো ইমান ডাঙৰ এজন আৰ্টিষ্ট বুলি নকওঁ মই ভগৱান বুলি কৈছোঁ তেখেততো আৰামছে বহি থাকি ক'বও পাৰে এই নকৰোঁ এইবোৰ ইমান টান কেৰেক্টাৰ নকৰিলে হয় দাদাটো এতিয়া একো নকৰি বহিও থাকিব পাৰে দাদাই ইমানেই কাম দিছে আমাৰ অসমৰ ৰাইজক হওক গোটেই ভাৰতবৰ্ষৰে হওক বা গোটেই ৱৰ্ল্ড ৱাইডে হওক ইমানেই কাম কৰিছে দাদাই এতিয়া আৰামছে বহি থাকিলেও কথা নাই কিন্তু ভাবকচোন দাদাই ইমান ডেডিকেটেড নিজৰ কামটোক লৈ মানে কেনেকৈ অডিয়েঞ্চক বা কেনেকৈ আমাক নতুন নতুন কাম নতুন নতুন বস্তু দিব পাৰে সদায় দাদাৰ সেইটো ডেডিকেশ্যন আছিলে দাদাৰ সেইটোৱে সপোন আছিলে চ' সেইবোৰ ভাবিলে মই বহুত শিকিছোঁ যে কষ্ট কেনেকৈ কৰিব লাগে দাদাৰ পৰা ক'ত যোৱা হৈছিলে দৃশ্যগ্ৰহণৰ বাবে আমি শ্ৰীলংকা গৈছিলোঁ তাৰপাছত টাৱাঙত হৈছিলে বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীতে হৈছে জুবিনে খুব হাঁহি ধেমালি কৰে শ্বুটিঙৰ ক্ষেত্ৰতো বহুত হাঁহি ধেমালি কৰা দেখা যায় কিবা তেনেকুৱা ইনচিডেণ্ট আছিল নেকি তোমাৰ লগত বহুত হাঁহি ধেমালি কৰে মানে কোনোবা এজন যদি অকণমান মানে দুখত বহি আছে বা অকণমান দূৰত বহি আছে গোটেইবোৰক একগোট কৰি আনি মানে এনেকুৱা কিবা হাঁহি উঠা ইনচিডেণ্ট কথা কৈ দিব মানে সকলোৰে হাঁহি ওলাই যাব আৰু তেনেকুৱা টাইপ মানে দাদাই কৈছিলে আৰু বহুত তেনেকুৱা ধৰণৰ জ'কছেই হওক বা কিছুমান নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হওক তেনেকুৱা কথা কৈছিলে কিন্তু দাদাই প্ৰথমবাৰ ক'ত গৈছিলা ক'ত লগ পাইছিলা চিনেমাখনৰ প্ৰথম আমাৰ শ্বুটিং হৈছিলে আমাৰ গুৱাহাটীতে হৈছিলে ক'ত হৈছে শেষ আমাৰ গুৱাহাটীতে হৈছে কিন্তু গুৱাহাটীতে শেষ তুমি সাগৰৰ পাৰলৈ গৈছিলোঁ সাগৰৰ পাৰত এটা ইনচিডেণ্ট আছিলে দাদাই চাগে কোনোবা এটা ইণ্টাৰভিউত কৈও থৈছিলে যে দাদাই মানে এটা শিলত বহি থাকে তাত কিন্তু ঢৌ আহি যায় একেবাৰে বহুত জোৰকৈ ঢৌটো আহে দাদা ইয়াতে ডুবো পাইছিলে কিন্তু কৈছে মানে শ্বটটো দি থাকোঁতে কৈছে নাই মোৰ একো হোৱা নাই এফালে তেজ ওলাই আছে দেই আমি দেখিছোঁ মই এইটো শ্বট দি লওঁ তাৰপাছত দেখা যাব একো নাই হোৱা মানে তেজ ওলাই আছে আমি দেখিছোঁ দাদাৰ সেই ডেডিকেশ্যনবোৰ আমি সদায় ইনস্পায়াৰ্ড হ'ম এইবোৰ মোৰ চকুৰ সন্মুখত সদায় থাকিব অমৃত প্ৰভাৱ লগ পাইছিলানে নাই মই পোৱা নাই শেখৰ পাইছোঁ কেনেকুৱা আছিল মানে কামত পাইছোঁ মই তেনেকুৱা কথা পতা হোৱা নাই মই সিদ্ধাৰ্থ দাক পাইছিলোঁ কেনেকৈ পাইছিলোঁ শ্বুটিঙত মই যেতিয়া পাইছোঁ তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে কেৰি কৰিছে নিজৰ লগত বহুতেই বেছি এটিটিউড দাদাতকৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় আৰু তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই চ' আৰু এদিন এনেকুৱা হৈছিলে যে দাদাই মানে কষ্টত থাকিব নোৱাৰি আমাৰ এপ্ৰিল নহয় মাৰ্চ মাহত দাদাৰ যিহেতুকে বিহু শ্ব'জ আছিলে ন বিহুৰ প্ৰগ্ৰেমত তেতিয়া লিষ্টখন মানে ওলায় তেতিয়া লিষ্টখন যেতিয়া দাদাই চাইছিলে আমাৰ মাৰ্চ মাহত শ্বুটিং চলি আছিলে ৰৈ বিনালে আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থ দাক ক'লে মোক ইহঁতে মেচিন বনাই পেলালে তহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে ৰাহুল দা আছিলে বৌ আছিলে তাৰপাছত দাদাই মানে বহুত কষ্ট পাইছে কাৰণ আমি নিজে দেখিছোঁ নিজে ফিল কৰিছোঁ দাদাই নন ষ্টপ চিনেমাখনৰ কাৰণে কেনেকৈ ডেডিকেট হৈ আছিল দিন ৰাত শ্বুট কৰি যেতিয়া প্ৰগ্ৰেম থাকে অনুষ্ঠানসমূহ কৰিবলৈ যায় আকৌ অকণমান জিৰণি লৈ আকৌ শ্বুটটো আৰম্ভ কৰে আৰু সেই শ্বুটিঙৰ মাজতে নিজৰ কেয়াৰ মানে নিজৰ কেয়াৰটো ৰাখিছিলে দাদাই বহুত কনচাৰ্ণ আছিলে লগত থকা মানুহবোৰৰো মানে বহুত প্ৰটেক্ট বা কেয়াৰিং আছিলে আৰু বৌৱেতো দাদাক বহুত সৰু এজন ল'ৰা যেনেকুৱা বাচ্ছা তেনেকুৱাকৈ মৰম কৰি প্ৰটেক্ট কৰি ৰাখিছিলে ৰাজেশ ভূঞা ছাৰেও ইমান ধুনীয়াকৈ মৰম কৰি বুজায় কথাবোৰ দাদাই মানিও যায় চব কথা শুনেও তো সেনেকুৱা কেয়াৰিঙত কেলৈ নাৰাখিলে মানে ছিংগাপুৰত মোৰ মনত বহুত প্ৰশ্ন আছে সেইবোৰ
কেতিয়ালৈ ডিছক্ল'জ হ'ব আমি জানিব বিচাৰিছোঁ দাদাৰ লগত কি বিচাৰে? actually হৈছিল কি দাদাৰ লগত একচুৱেলি হৈছিল কি তাৰপাছত সিদ্ধাৰ্থক মানে ক'লে আৰু মোক মেচিন বনাই পেলালে মানে এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিলে চ' দাদাই কৈছিলে যে মই ইমান দূৰলৈ মানে এদিনতে কেনেকৈ ট্ৰেভেল কৰিম দিছ ইজ নট পচিবল মোৰ স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে কেতিয়া কৈছিলে? এইটো মাৰ্চ মাহত আছিলে শ্বুটিং আমাৰ চলি আছিলে তেতিয়া দাদাই খুব ভাগৰি পৰিছিলে কাৰণ দাদাৰ ভাবিছিলে যে মোক মেচিন ভাবিছে নেকি আৰু তাতেই মই গম পাইছিলোঁ সেইটো সময় যে সিদ্ধাৰ্থ দাহঁতে দাদাক কেনেকৈ মানে কেৱল পইচাৰ বাবে দাদাক হেৰি কৰিলে মই সেইটো তেতিয়াই গম পাইছিলোঁ চ' মই দাদাক কৈছিলোঁ দাদা আপোনাৰ মোৰ বেয়া লাগিল দাদাক মই যেতিয়া দেখিলোঁ যে দাদাই নিজৰ মানে কষ্টবোৰ যে এনেকৈ ক'বলগীয়া হৈছে এজ এ মেনেজাৰ সিদ্ধাৰ্থ দাই সেইখিনি নিজে বুজি নাপায় নেকি মোৰ সেইটো প্ৰশ্ন আহিল দেই চ' মই দাদাক কৈছিলোঁ দাদা আপোনাৰ নিজৰ কিছুমান মানুহ আছে মোৰ ভয় লাগে দাদা আপুনি নিজৰ প্লিজ কেয়াৰ ল'ব মই সেইটো সকলোৱে দেখিছা এবাৰ ওৱান ক্লিপটো চাই ল'ব ডিপ্লিনা বাই কি কৈছে এইটো আগত চাই ল'ব আৰু শেষলৈকে ভিডিঅ'টো চাব দেই নহ'লে গম নাপাব নহয় সকলোৱে আপোনালোকে চাই ল'ব আৰু কমেণ্ট কৰি জনাব চাই লোৱা সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years যিমান দূৰ মই জানো তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ তাত মোৰ কোনো ধৰণৰ আচলতে ডিনায়েল নাই তেখেত সঁচাকৈয়ে এজন অভদ্ৰ মানুহ কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিলে তেতিয়া মই একেবাৰে নতুন আছিলো সেইবাবে মই বহুত কথা সহ্য কৰিছিলো বহুত কথা মই তেনেকৈ থাকি গৈছিলো নিমাত হৈ থাকি গৈছিলো কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনো আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে মোৰ ওচৰত সেইটো উত্তৰ আছে ইমান দিনে আমি আচলতে একো কোৱা নাছিলো কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিৱেশো নাছিলে তো সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰত অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে সেনেকুৱা মই বুলি নহয় আমাৰ গোটেই ফ্ৰেটাৰনিটি মানুহে ক'ব এই কথাটো যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আৰু এনেকুৱাকে দেখুৱাব এটা সময়ত আমিও ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায় জুবিন দাক বহুত বেছি যত্ন লয় আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰবিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামী কৰে সেইবিলাক আমি আচলতে আওকাণ কৰিছিলো সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে ছিংগাপুৰলৈ গ'ল অসুস্থ দেহাৰে জুবিন দা ছিংগাপুৰলৈ গ'ল অনুষ্ঠান কৰিবলৈ সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয় তেখেতে ক'ত যাব কি খাব কেতিয়া শুব কি কৰিব কি পিন্ধিব তেখেত ইতিমধ্যে ৰেগুলাৰ বেচিছত মেডিচিন সেৱন কৰে মেডিচিনো নাই খোৱা বুলি আমি জানিব পাৰিছো সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি তেখেতৰ শ্লিপ চাইকেলটো আমি সকলোৱে জানো তেখেতে ৰাতিটো নুশুলে দিনটো শুৱে সেইদিনাখন নুশুলে ব্ৰেকফাষ্টটো নকৰিলে তেনেকৈ তেওঁ কিবা এখন অজান আইলেণ্ডলৈ লৈ গ'ল কোনো ধৰণৰ নিৰাপত্তা নাই কোনো ধৰণৰ মেডিকেল টিম নাই আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা ইউ ৱেৰ দেৰ টু টেক কেয়াৰ জুবিন গাৰ্গ ইউ ৱেৰ দেৰ নট টু এণ্টাৰটেইন ইউৰ চেল্ফ তাত তুমি অন ডিউটি আছিলা জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হ'ল জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে ছিংগাপুৰত তুমি তাইৰ দায়িত্বত আছিলা তুমি ফূৰ্তি কৰিব যোৱা নাই তাত তুমি ফূৰ্তি কৰিবলৈ যোৱা নাই তুমি অন ডিউটি আছিলা তুমি জুবিন দাৰ যত্ন ল'ব লাগিছিল জুবিন দাক ৰাখিব লাগিছিল এতিয়া আহো সামকানু মহন্তৰ কথা কোৱাৰ আগতে আৰু এটা কথা কম এতিয়া নতুন কথা বহুত কথা গম পালো যে যিমানবোৰ ৰাইটছ আমি জুবিন দাৰ যিমানবোৰ গীত আছে সেই গীতসমূহ আমাৰ কাৰণে সম্পদ সেই সম্পদসমূহৰ আঁৰত যি ৰেভিনিউ শ্বেয়াৰিঙৰ যি প্ৰপাৰাইটাৰ যিজনে পাব ৰেভিনিউ সেইটোৰ সকলোতে সিদ্ধাৰ্থ শৰ্মাৰ নাম জড়িত হৈ আছে এইটো কিমান দূৰ সত্য মই নাজানো কিন্তু যদি সত্য হয় তেতিয়াহ'লে হাউ
dare you? How dare you? তোমাৰ সাহস কেনেকে হ'ল? এতিয়া দেখা পাইছা, ঠিক আছে বাৰু, সোনকালে আমাক লাগিব ন্যায়। জুবিনদাৰ যদি মৃত্যু হ'ল বা হত্যা কৰা হ'ল, এইজন মানুহক কিয় এনেকুৱা চাই আছে যে মানে বাৰু জেললৈ এনেকুৱা থৈ দিব নালাগিছিল, কিবা এটা শাস্তি দিব লাগিছিল। এনেকুৱা হাৰামি এই দুটা তিনিটামান মানুহ আছে, জেললৈ ভৰাই থ'লে একো ন্যায় বুলি কোৱা শব্দ নাহিব। এইটো কি কৰিব লাগিব, ডাইৰেক্ট ফাঁচি দিব লাগিব। হাৰামিসকল জুবিনদাৰ পৰা টকা লুটিলে, ঘৰ বাৰী বনালে, আৰু জুবিনদাক হত্যা কৰিব কেনেকুৱা পাৰিলে? আচৰিত মানুহ আৰু ন। এই পৃথিৱীত এনেকুৱা মানুহ আছে, ভাল মানুহক ভাল কাম কৰাক দেখিব নোৱাৰা, এনেকুৱা এটা বেয়া চকু দিয়া মানুহ আছে। মানুহ কি কৰি খাব ন এনেকুৱা হ'লে? যদি বেয়া কাম কৰিলেও যদি মানুহ চকু বিষায়, আৰু যদি ভাল কাম কৰিলেও মানুহে চকু দিয়ে, কি কৰিব মানুহ? মৰি যোৱাই ভাল। এনেকুৱা এটা মানুহে মানুহৰ বাবে, এইটো কি কৈছিল আমাৰ ভূপেন হাজৰিকা দাই, কি কৈ গৈছিল? মানুহে মানুহৰ বাবে এটা গান গাই গৈছিল না, বেচিব খোজে কিনিব খোজে। এইটো কথা একদম 100% ৰাইট হয়। কি দে আৰু বুজিব নোৱাৰিম আৰু। এনেকুৱা হাৰামি মানুহ আছে ন আমাৰ, দে।